তাতেইতো মানুহে ভুলটো কৰে অকণমান ৰাজনীতি কৰিলেই অকণমান ক্ষমতা হাতৰ মুঠিলে আহিলেই মানুহে গুৰু গোসাঁই নমনা হৈ যায় দ্বিতীয়বাৰ এনে ভুল নকৰিব দেশত এতিয়াও আইন কানুন নোহোৱা হৈ যোৱা নাই Hey, anyone got the trash? এইখন থানা হয় থানা ইয়াত আসামীৰ দৰে থাক এইখন থানা হয় ইয়াত অপৰাধী নকৰিবি এইবোৰ সৰু কথা এইবোৰ কথাৰ কাৰণে আপোনাৰ চেনেলে মোৰ ল'ৰাৰ ওপৰত কেছ কৰিব নালাগিছিল এইটো আপোনাৰ ল'ৰাই বৰ ডাঙৰ ভুল কৰিলে আচলতে ভুলটো কৰে কি নাম আছিল সাংবাদিকজনৰ দিগন্ত বৰা তেওঁ মোৰ বিষয়ে ইমান বেয়াকৈ ক'ব নালাগিছিল আমাৰ কথা বেলেগ চাওক মোৰ ল'ৰাটো তেওঁ গ'ল ধৈৰ্য কম মোৰ ল'ৰাৰ হৈ মই আপোনাৰ ওচৰত ক্ষমা কৰি দিছিলোঁ আৰু সাংবাদিকজনক সম্পূৰ্ণ চিকিৎসাৰ খৰচ মই বহন কৰিম কিন্তু চাওক আপোনালোকৰ সৈতে আমাৰ ইমান দিনৰ এটা সম্পৰ্ক আপোনালোককো আমাক লাগে আৰু আমাকো আপোনালোকৰ প্ৰয়োজন আছে অনুভূতি দেখছোঁ মই এনেই আপোনালোক মোৰ নগৈ কিন্তু এটা সৰু ঘটনাৰ কাৰণেই ইমান দিনৰ সম্পৰ্কটো কিয় নষ্ট কৰিছে চাওক ভগৱান ডাঙৰীয়া মই মান্তি হ'লেও আমাৰ প্ৰেছ ক্লাবৰ মেম্বাৰবিলাক মান্তি নহ'ব মোৰ ল'ৰাই ৰাজহুৱাভাৱে ক্ষমা কৰি কি কথা আছে মাত্ৰ এই বাজি থকা নিউজবোৰ বন্ধ কৰিবলৈ দিয়ক আচ্ছা শুনক মোৰ ল'ৰা এজনক আপোনাৰ ওচৰত পঠিয়াইছে সি আপোনাক লগ কৰিব আচ্ছা এই সাংবাদিকজন নতুন ন হয় ভালদৰে কাম কৰিবলৈ দিয়ক তাৰ সন্মুখত গোটেই ভৱিষ্যতটো পৰি আছে আমিবোৰ আছো নহয় চব ঠিক হৈ যাব Yeah,